এগৰাকী শিক্ষয়িত্ৰীৰ অমানৱীয় ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে ধুবুৰীৰ তিষ্টাৰ পাৰ। 13 নং তিষ্টাৰ পাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰবী চৰকাৰ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত উল্লেখযোগ্য যে কণ ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে মাৰধৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। শিক্ষয়িত্ৰীগৰাকীৰ এনে অমানৱীয় ঘটনাৰ খবৰ পাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাইজে আৱদ্ধ কৰি ৰাখি উন্মাদ শিক্ষয়িত্ৰীগৰাকীক অৱংগত ধৰ্মশালা আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষয়িত্ৰীগৰাকীয়ে যধে-মধে কৰা প্ৰচণ্ড মাৰপিটৰ পৰা ৰক্ষা পাবলৈ এনেদৰে দৌৰি পলাই শ্ৰেণীকোঠৰ পৰা শিক্ষয়িত্ৰীগৰাকীৰ লাঠিৰ কোবত আহত এইসকল কণ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাইজে এনেদৰে কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে শিক্ষয়িত্ৰীগৰাকীক। আৰক্ষীয়ে উদ্ধাৰ কৰিব লগা হয় শিক্ষয়িত্ৰীগৰাকীক। যোৱা নিয়মীয়া উপস্থিতিৰ কৰবী চৰকাৰ নামৰ এইগৰাকী শিক্ষয়িত্ৰী প্ৰায় উপস্থিত নাথাকে বিদ্যালয়ত আৰু আছে বহু অভিযোগ। পুনৰ প্ৰধান শিক্ষকৰ মুখে শিক্ষয়িত্ৰীগৰাকীৰ দীৰ্ঘদিনীয়া বিষয়ে শিক্ষা বিভাগত একাধিকবাৰ লিখিত আৰু মৌখিক অভিযোগ দাখিল কৰি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ শিক্ষা বিভাগৰ। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজৰ দাবী শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ধুবুৰীৰ পৰা সুৰজ ৰবি দাসৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল। তোমালোকক কিয় মাৰিলে? মাৰাৰ কাৰণ কি? কি কাৰণে মাৰিলে? থাকে না কতদিন থেকে এরকম করে? আছে কি সবাকে মারছে তোমার? কতজনক মারছে? কেমনে মারছে? কি দিয়া? নাটি দিয়ে কাটের নাটি যে মাথায় এটা ডাঙায় মাথা ফাটছে? নাম কি? বাইদেউৰ নাম কলম কৰি আহে আৰু আপোনাৰ ইচ্ছা মতে আমি ছুটি দিয়ে আৰু ল'ৰা ছোৱালীক কণ ল'ৰা ছোৱালীক মাৰধৰ কৰে। এইটোৰ পৰিপ্ৰেক্ষিতত আপুনি কি প্ৰতিক্ৰিয়া দিব? নহয়, এইটোতো মিছা কথা, এইটো সঁচা কথা নহয়। সেইটো কিয় বা কৈছে সিহঁতে জানে। এইটো মিছা কথা। ইমান মানুহ আপোনাক কিয় আজি ঘেৰি ৰাখিছে? সেইটো মানে আজি অলপমান কম পঢ়াইছোঁ, মানে সিহঁতৰ মানে কথাকে আপুনি পঢ়াক নপঢ়াক আপুনি টাইমটো মেইনটেইন কৰিব, সেইটোতো কেনেকুৱা কথা। কিন্তু ইয়াতো গোটেই সমূহ ৰাইজে আপোনাৰ ওপৰত অভিযোগ কৰিছে আপুনি কণ ল'ৰা ছোৱালীক বহুতবাৰ মাৰিছে, এবাৰ নহয় বাৰবাৰ মাৰিছে, বহুত ল'ৰা ছোৱালীক মাৰিছে। নহয়, সেইটোতো মানে কি নহয়, সেইটোতো সিহঁতে কিয় বা কৈছে, সেইটো সিহঁতৰ নিজৰ ইণ্টেনশ্যন আছে কিবা, সেইটো মই নাজানো। তাৰপিছত মই আজিহে অলপমান মানে দিগদাৰী কৰিছে কাৰণে মানে মাৰিছোঁ, এজন দুজনক মাৰিছোঁ। সেইটোতো মোৰো ল'ৰা ছোৱালী আছে, সেইটো মই গম পাওঁ। সেইটো সিহঁতৰ কথা, সেইটো ময়ো নাজানো। সিহঁতে অহাৰ পিছতো মানে কি মইতো মিউচুৱেল ট্ৰান্সফাৰ লৈছিলোঁ। গুৰুত্ব অভিযোগ দিছে আপুনি এজন ল'ৰাৰ বোলে হাতো ভাঙি দিছে, এনেকুৱা গুৰুত্ব অভিযোগ আহিছে। এতিয়াতো মই ইয়াতে ৰজে আহি আছোঁ, ৰজে স্কুল কৰি আছোঁ, আহি আছোঁ। এতিয়া আমাৰ কথা এতিয়া আজি আহোঁতে হৈছে 9:45 হৈছে। না তাৰমানে এইকেইদিন মানে কি মোৰ মানে অলপমান শৰীৰটো বেয়া আছে, সেইকাৰণে মানে মই মাজে মাজে গুচি যাওঁ, 12:30 গুচি যাওঁ। যেতিয়া মিড ডে মিল দিয়ে গুচি যাওঁ।